হেল্ল' দোস্ত, আজি আমি আকৌ ভাৰতৰ এগৰাকী বিখ্যাত ইউটিউবাৰৰ বিষয়ে আলোচনা কৰিম, যিজন ভাৰতৰ প্ৰথম ইউটিউবাৰ যাৰ 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ থকাৰ লগতে 1.2 বিলিয়ন ভিউজ আছে। সেই ইউটিউবাৰজন কোন? হয়, আপুনি ঠিকেই ভাবিছে, সেইজন হৈছে ভুৱন বাম, যাক বিবিকি ভাইন্স নামেৰে জনা যায়। গতিকে বলক আজি আমি জানি লওঁ বিবিকি ভাইন্সে কেনেকৈ ইমান ডাঙৰ এটা সফলতা লাভ কৰিলে। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপুনি মটিভেট হ'ব। ৱেলকাম টু মাই চেনেল বিচিলছ। ইয়াত মই মটিভেশ্যনেল ভিডিঅ'ৰ লগতে বহুতো নলেজেবল ভিডিঅ' আপলোড কৰি থাকোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব। বিবিকি ভাইন্স সৰুৰে পৰাই গায়ক হ'ব বিচাৰিছিল, কিন্তু ঘৰৰ পৰা কোনো ধৰণৰ ছাপৰ্ট নোপোৱাত বিবিকি ভাইন্সে ইউটিউবতে বহুতো ইনষ্ট্ৰুমেণ্ট বজোৱা শিকে। কিছুদিন পিছত ফক্স ষ্টাৰ কোম্পানীত গান গোৱাৰ এটা সুযোগ লাভ কৰে। তেতিয়া বিবিকি ভাইন্সে 10 দিনত 7টা গান ৰেকৰ্ড কৰে, কিন্তু তেওঁৰ গোটেইবোৰ গান ৰিজেক্ট কৰি দিয়া হয়। তেতিয়া বামে মানসিকভাৱে ভাগৰি পৰিছিল, কিন্তু কিছুদিন পিছত ইউটিউবত বিবিকি ভাইন্স নামৰ চেনেল খুলি ভিডিঅ' দিয়া আৰম্ভ কৰে। প্ৰথমতে সকলোৱে তেওঁক পাগল বুলি কৈছিল, কিন্তু ৰেগুলাৰ ভিডিঅ' দিয়া বামে আজি ভাৰতৰ প্ৰথম স্থানত থকা ইউটিউব চেনেল হিচাপে সফলতা লাভ কৰে, আৰু বিবিকি ভাইন্স নামৰ চেনেলটোৰ আজি 1.2 বিলিয়ন ভিউজ আছে। ভিডিঅ'টো চাই আপোনাৰ কেনে লাগিল? আপুনি নিশ্চয় মটিভেট হৈছে। ভুৱন বাবক সকলোৱে পাগল বুলি কোৱাৰ পিছতো হাৰ মনা নাছিল, কিন্তু আপুনি যিটো কাম কৰি আছে সেইটো কামত কিয় ইমান সহজতে হাৰ মানিছে? এতিয়াই উঠক আৰু আপোনাৰ কামটোত একাগ্ৰতাৰে পৰিশ্ৰম কৰি যাওক। আৰু আপুনি যদি ইউটিউবাৰ হয় তেতিয়াহ'লে ৰেগুলাৰ ভিডিঅ' দিয়া আৰম্ভ কৰক। আজিকালি মানুহবোৰৰ খাইছে কাম নাই, সেইকাৰণে আপুনি কিবা ভাল কাম কৰিবলৈ ল'লে সেইবোৰত নানা বিধি পথালি কৰে। গতিকে বেলেগৰ কথাত কাণ নিদি নিজে পৰিশ্ৰম কৰি যাওক। সফলতা অতি শীঘ্ৰে আপোনাক বিচাৰি উলিয়াব। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।